চহেৰজটো মানে মোৰ মোবাইলত কালি এটা কল আহিছিলে সেই অহাৰ পিছত কৈ আছে যে আপুনি মই মানে এটা একাউণ্ট বনাইছিলোঁ ছেভিং একাউণ্ট এয়াৰটেল পেমেণ্ট বেংকৰ মই এটা একাউণ্ট বনাইছিলোঁ চ' সিহঁতে মানে ফোন কৰি মোক কৈ আছে যে আপোনাৰ যিখন একাউণ্ট আছিলে এই একাউণ্টটো বন্ধ কৰা হ'ব আৰু আমি বেংকৰ পৰা কৈছোঁ যে আপোনাৰ একাউণ্টখন বন্ধ কৰা হ'ব যদি আপুনি ভেৰিফাই নকৰে চ' কৈ আছে যে ভেৰিফাই নকৰিলে কিন্তু মোৰ একাউণ্টখন বন্ধ কৰি দিব আৰু মোৰ যিমান টকা আছিলে এইবিলাক টকাটো কাটি যাব সিহঁতে কৈ আছে আৰু মই একাউণ্টটো ব্লক হৈ যাব সিহঁতে কৈ আছে তাৰপিছত কি কৰিলে মোৰ মোবাইলত কৈ আছে যে আপোনালোকে অ'টিপিটো দিয়ক আপোনাৰ মত এটা অ'টিপি যাব আৰু অ'টিপিটো দিয়াৰ পিছত কিন্তু আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ যাব চ' মই তাৰপিছত কি কৰিলোঁ তেনেকুৱা এটা কল আহিলে চ' এইবিলাক কিন্তু বহুত দেৰি কল আহি আছে আমাৰ গাঁৱৰ প্ৰায় যিবিলাক বেছিভাগ মানে এয়াৰটেল পেমেণ্ট বেংক যিটো আছে এইটো মানে এটা নম্বৰেই লাষ্টত 07 এটা নম্বৰ থাকে মই নম্বৰটো স্ক্ৰীণত দি দিম চ' মানে এই নম্বৰটো দি কল কৰি আছে বহুতে কল কৰি আছে আমাৰ গাঁৱত প্ৰায় বহুতে কল আহিছিলে প্ৰায় 3-4জনৰ টকা গ'ল প্ৰায় 3-4 টকা গ'ল মানে সিহঁতে বুজা নাই যে অ'টিপিটো দি দিলে কিন্তু আমাৰ পৰা ল'ব পৰা নাই আমি সচেতন হোৱাৰ কাৰণে চ' মানে সিহঁতে মানে এনেকুৱা এটা কল আহিব পাৰে যে আৰু এটা ৰিস্ক আছে আৰু ক'ব যে আপোনাৰ যিখন একাউণ্ট আছিলে এই একাউণ্টৰ মোবাইল নম্বৰখন মোৰ দিয়া আছিলে গতিকে আপুনি এক কাম কৰক যে আপোনাৰ মোৰ দিয়া আছিলে গতিকে মোৰ এটা নতুন চিম এড কৰিম গতিকে আপুনি আপোনাৰ এড কৰাৰ কাৰণে আপোনাৰ মোবাইলত এটা অ'টিপি যাব আপুনি অ'টিপিটো দিব তেনেকৈও নিদিব আৰু বৰ্তমান বহুত টকা এনেকৈ লুটি আছে এইবিলাক চাইবাৰ ক্ৰাইমে চাইবাৰ অপৰাধীয়ে গতিকে আপোনালোকে সচেতন হৈ থাকিব আৰু ভিডিঅ'টো কিমান পাৰে শ্বেয়াৰ কৰিব বিশেষকৈ মানে এয়াৰটেল পেমেণ্ট বেংক যিখন বনাইছিলে সেইসকল কিন্তু এইটো মানে পুৰা মানে সাৱধান হৈ থাকিব বি কেয়াৰফুল তো আজিলৈ ইমান আছিল ভিডিঅ'টো আৰু আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে জনাই দিব তো আজিলৈ ইমান আছিল